আজি ৰাতিপুৱা উঠি লাগি গৈছোঁ এয়া বাহনী মাত। এই যে মোৰ পাছফালে দেখিছে সেউজীয়া ৰঙৰ টিং দিয়া, সেয়া হৈছে আমাৰ গাঁৱৰ বৰনামঘৰ ভাগ। আৰু এয়া হ'ল আমাৰ গাঁৱৰ পুথিভঁৰালটি। পুথিভঁৰালৰ সন্মুখতে এয়া ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি। আমাৰ ঘৰো ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ সন্মুখতে। কিয় সাৰি আছোঁ কম ৰ'ব। আজি যিহেতু সকলোৱে জানে ৮ ছেপ্টেম্বৰ, এই ৮ ছেপ্টেম্বৰ দিনটোতে সংগীত সূৰ্য ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম হৈছিল। সেয়ে ৰাতিপুৱা উঠি চাৰিওকাষটো চাফা কৰি দিলোঁ। গা পা ধুই এয়া মই শ্ৰদ্ধাঞ্জলি দিবলৈ বুলি আহিলোঁ। মই আহোঁ মানে গাঁৱৰ প্ৰায়ভাগ মানুহেই শ্ৰদ্ধাঞ্জলি দি ঘৰাঘৰিও গ'ল। আপোনালোকে এই মহান ব্যক্তিগৰাকীৰ জন্মদিনটো পালন কৰে নে নাই কমেণ্ট কৰি জনাবচোন। আৰু আমাৰ গাঁৱলৈ যেতিয়া কোনোবা মানুহ পৰিয়ালৰ ঘৰলৈ বুলি ফুৰিবলৈ আহে, তেতিয়া প্ৰায়ভাগ মানুহে ইয়ালৈ ফটো উঠিবলৈ বা চাবৰ কাৰণে আহে। আপোনালোকো আহিবচোন। আমাৰো যে কি সৌভাগ্য, ঘৰৰ কাষতে এভাগ বৰনামঘৰ আৰু সন্মুখতেই মহান ব্যক্তিগৰাকীৰ প্ৰতিমূৰ্তি। আজি ৰাতিপুৱাটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ পিছে এৰিছোঁ, বাই।